নমস্কাৰ বন্ধুসকল, মই ধন শইকীয়া। আজি ব্লগত আপোনালোকক লৈ যাম আমাৰ গাঁও গাইনদী মিলনপুৰলৈ। এই গাঁওখন মাথো এখন ঠাই নহয়, এইখন মোৰ আত্মীয় বাসৰ গৃহ আৰু মৰম স্মৃতিৰ ঘাঁহনি। এই যে দেখিছে গাইনদী পাৰত থকা গছ গছনিবোৰ, এই পানী আৰু মাটি হৈছে আমাৰ জীৱন আধাৰ। মিলনপুৰ নামটো আহিছে গাইনদী আৰু এখন সৰু নৈ মিলি যোৱা ঠাইৰ পৰা। এতিয়া আপুনি সেই মিলনৰ পইণ্টটো দেখা পাব। এইখিনি ঠাই গাঁওবাসীৰ বাবে পবিত্ৰ। বিহু বা কোনো ধৰণৰ উৎসৱ এইখিনিতেই মিলি পালন কৰা হয়। ইয়াত কি কি জাতি মানুহ আছে বাৰু? কিচিম কিচিম জাতি আছে, কিচিম কিচিম, তথাপিতো অসমীয়া, বড়ো, কছাৰী সব আছে, সব জাতি আছে ন? সব জাতি আছে। এইফালে চাব পাৰিব, কৈ যাওক এতিয়া। নকওঁ আৰু, মোৰ ফটো মাৰিছে, মই গম পালোঁ। বন্ধুসকল, ইমানতেই আজি ব্লগটো শেষ কৰিছোঁ। গাইনদী মিলনপুৰ যেন আপোনালোকৰ মনত ঠাই পায়। ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। মই ধন শইকীয়া আকৌ আহিম নতুন কথাৰে নতুন দৃশ্যলৈ। ধন্যবাদ।